নাছিলে মোৰ ল'ৰাটোলৈ আহিলি তই তই আহিলি যদি তোক মই এহেকা দিম নহয় মই ল'ৰাক লগুৱাই মই তোক কি কৰিম আনিবলৈ মন নাছিলে আহিলে পাবি মছলা বুজিয়া কেইটামান খাওঁ বোৱাৰীজনী নাই যেতিয়া নহ'লে নিদিয়ে নহয় কাম কৰিব নোৱাৰে আমি আগতে হৈ ইমান দূৰ পুখুৰীৰ পৰা পানী আনি খাইছিলোঁ আৰু এতিয়া সেই পিয়ালি চুকতে হ'ল টিপকল হ'ল দমকল হ'ল আৰু আগতে ধান খুনি আমি কেনেকৈ পাচি কৰিছিলোঁ এতিয়া ওলাবকে নোৱাৰে সেইবোৰ কথা বাদেই কথা আৰু টাইমত ভাতকেইটাও দিব নোৱাৰে পিছে টাইমত ভাতকেইটা দিয়ে মই আকৌ এনেইহে লগাম এনেকৈ মই ল'ৰাক লগাই তোক কি কৰিম তোকতো মোৰ আনিবলৈ মন নাছিলে ল'ৰালৈ আহিলি তই তোক ময়ো ৰঙিলি কাম নহয় আকৌ বোৱাৰীজনী থকাহেঁতেন এই ভুজিয়াকেইটা মই খাব নোৱাৰোঁ আকৌ নিদিয়ে নহয় এজনী খাবলৈ মোক সেই লিপষ্টিকটো মই হেৰি আন এখন আনি থৈছিলোঁ তাই নাই যে তাইহে ঘঁহিব পাৰে নি ময়ো পাৰিম ঘঁহি ল'ম একদম ধুনীয়াজনী হৈ লওঁ আইও ধুনীয়াজনীয়ে লাগিছেচোন ভালে লাগিছে ধুনীয়া লাগিছে তাইহে হ'ব পাৰে নি ময়ো ধুনীয়া হ'ম আৰু হেৰি তাই আকৌ গম পালে আকৌ একদম দাং খাই আহিব নহয় থৈয়ে লওঁগৈ মই ৰচোন এক ঘটিয়াই পানী খুৱাম মই ৰঙিলি আচলজনীয়ে শাহু পালি তোক মইজনী দেখোন ৰঙিলি উপমা ধুনীয়াকৈ বহি আছে দেখোন এই কিবা চাগে বোৱাৰীকৰ কথাই বদনাম গাই আছে যেন পাইছোঁ দেই মনে যাওঁচোন কিনো কৈ আছে মনে শুনোংগে যাওঁচোন বাৰু ধুনীয়াকৈ বহি আছে দেখোন ৰঙিলি বমা বহিছে আহিলি তোৰ নামটো পাহৰি আছিল নহয় ৰূপহী বহিও নাই বহা যদি ময়ো নবহোঁ দে নবহে ন কওকচোন আমাৰ একদম যিজনী বোৱাৰী নহয় টাইমত ভাত দিব নোৱাৰে আজিকালি আৰু কিনো আজিকালি একদম পানী আগতে আমি হৈ দূৰৰ পৰা পানী আনিছিলোঁ হয় নাই বহুত দূৰ আজিকালি একদম পিয়ালি চুকতে আৰু আগতে ধান খুন্দিছিলোঁ পাচি এতিয়াতো এইবোৰ কৰিব নালাগে হয় নাই তেওঁ একদম টাইমত ভাত দিব নোৱাৰে নহয় গম পাওঁ নে নাপাওঁ নিদিয়ে নেকি টাইমত খালি ষ্টাইল মাৰতে ব্যস্ত ন আকৌ ষ্টাইল কৰি থাকে আৰু এটা কথা সেই যে বোৱাৰীজনী আজি নাই মই লিপষ্টিক অকণ ঘঁহিলোঁ কেনেকুৱা লাগিছে ভাল লাগিছেনে হেৰি নহয় ৰঙিলি মামা তোমাক কিন্তু বৰ ধুনীয়া লাগিছে হয় নেকি বৰ ধুনীয়া লাগিছে লিপষ্টিক ঘঁহি একদম গোটেইজনী একেবাৰে ৰমক জমক হৈ আছে কঁকালটো বেকা হ'লে কি হ'ব মনটো বুঢ়া নহয় বৰ ধুনীয়া লাগিছে আপুনি সদায় ঘঁহিব নহয় নিদিলেও চুকৈ ঘঁহিম চুকৈ ঘঁহিব ন চুকৈ ঘঁহিব আপুনি বমা বহি লওকচোন তেতিয়া ভালকৈ বহিয়ে লওঁ কঁকালটো অকণ নোৱাৰি নহয় পোনাব দেই বহি পেলাই কথা পাতিলে ভাল লাগে তেতিয়া তাৰমানে এনেকৈ থাকিলে আকৌ মোৰ কঁকালটো বেছি টানি টানি বহক অকণ বহি লওক হেৰি নহয় বমা
সেই আপুনি দেখোন অথনি পাব একদম সেই ধুনীয়া ধুনীয়া কথা কেইটামান কৈছে মই শুনি পালোঁ বাৰু অলপ চলপকৈ সেই কি ধুনীয়া কথা কৈছিলোঁ মই আপুনি বোৱাৰীজনীৰ বিষয়ে কৈ আছিলে ন এতিয়াও ক'লে বাৰু বেয়া হ'লে বেয়া বুলিয়ে ক'ম হেৰি নহয় ৰংলি বমা সেই আপুনি বোৱাৰীজনীৰ বিষয়ে ইমানকৈ বদনাম নেগাব আকৌ বাৰু আপুনি কেলে নেগাম অঁ বাৰু আপোনাৰ খংটো উঠিবই সেই মোৰ কথাটো শুনি লওক বাৰু অঁ কচোন তই সেই মানে সেই আগৰ কথাও বেলেগ আজিকালি কথাও বেলেগ আগৰ দিনকালো বেলেগ আছিলে আজিকালি দিনকালো বেলেগ তাৰপিছত আপোনাৰ সেই আগৰ মানুহে মানে বহুত দূৰৰ পৰা পানী আনিব লাগে সৌ পুখুৰীৰ পৰা একদম কলহে কলহে পানী আনিব লাগে হয় নাই বাৰু হয় আকৌ আমি তেনেকৈ আনিছিলোঁ অঁ কিন্তু এতিয়াবোৰ আকৌ নেলাগে নহয় ঘৰতে মানে চুইচ দিলে পানী ওলায় হয় নে নহয় হয় আকৌ কিন্তু কি হ'ব চুইচ দিলে পানী ওলায় হ'লেও মানে আজিকালি বোৱাৰীয়ে টাইমটো মিলাবই নোৱাৰে মানে কি ক'ব ৰাতিপুৱা শুই উঠিলে চোতাল সাৰিলে ঘৰ সাৰিলে বাচন ধুলে তাৰপিছত ল'ৰা ছোৱালীলে ভাত বনালে আকৌ স্কুল পঠিয়াব লাগে টিফিন বনাব লাগে হয়নে নহয় বাৰু হয় মানে অকণো সময়ে নাই সেইটো কাৰণে মানে ভাতটো দিয়াটো অকণমান দেৰিও হৈ যায় হয় নে নহয় সেইটোহে নি কথা মই ভাবিছিলোঁ কি আমি আগতে যি কাম কৰোঁ তাইও সেয়ে কয় আমি ভাত বনাওঁ তাইও ভাত বনায় আমি পানী আনো তাইও পানী আনে একেহে কথা তাইতো আকৌ ওচৰতে পানী পায় আমি আকৌ দূৰৰ পৰাহে দূৰৰ পৰা আনিব লাগে তেওঁ আকৌ ভাত সাজ দিব নোৱাৰে সময়মতে দিব নোৱাৰে এই কি ক'ব আৰু এতিয়া উপায় নাই আৰু মানে হেৰি নহয় আজিকালি ল'ৰা ছোৱালী মানে সময়মতে টিফিন বনাই দিব লাগিব ল'ৰা ছোৱালী মানে জোতা চোতা ধুনীয়াকৈ পলিচ মাৰি পঠিয়াব লাগিব কাপোৰ কানি ইউনিফৰ্ম চাফা হ'ব লাগিব বেগ চাফা হ'ব লাগিব মানে সেইখন কৰি থাকোঁতেনে মাকে কৰোঁতে সময় মিলাবই নোৱাৰে তেতিয়াহ'লে মই বোৱাৰীজনীক এনেই বদনাম দিছিলোঁ মই বুজিলোঁ বাৰু আৰু এটা কথা তেওঁ তাই দিয়ে ভাতখিনি মোক মই এনেহে সেইবোৰ কৈছিলোঁ ন মই তেতিয়াহ'লে বুজিলোঁ আজিৰ পৰা নকওঁ আৰু দেই এনেকুৱা কৰিব নেলাগে তাৰমানে হয় নাই নেলাগে হেৰি এই অকণমান দিওঁতে দেৰি হৈ যায়গৈ আৰু মই আকৌ ভাবোঁ হেৰি আগতে যে আমি পানী দূৰৰ পৰা আনো তাইতো ওচৰতে পায় সেইকাৰণে বোলো ভাতকেইটাও তাই দিব নোৱাৰে সেই বুলি ভাবোঁ সেই বুলি ভাবে সেই আপুনি সেই বোৱাৰীজনীক কিনিনে ভুল নুবুজিব ন নুবুজিব আৰু সেই তাইকো অলপ বুজিব আৰু সেই বোৱাৰী যেতিয়া আপোনাৰ ছোৱালী লিখীয়া হয় নে নহয় মানে আজিকালি হেৰি শাহুবিলাকে মানে নিজৰ বোৱাৰীজনীক ছোৱালী হিচাপে ভাবিব লাগে আৰু বোৱাৰীজনীও আকৌ নিজৰ শাহুজনীক মাক হিচাপে ভাবিব লাগে হয় নে নহয় তেতিয়া মানে একো মানুহৰ বিভেদ কাজিয়া ভাৱ একো নহয় তেতিয়াহ'লে তই অলপ বুজিলি আৰু সেই বোৱাৰীজনী ফুৰিবলৈ গ'ল আজি নাই তেতিয়াহ'লে তই হেৰি কচোন সেই আমাৰ সেই টেমাতে বিস্কুট আছে মোক চাহ এটুপাকে দিবিগৈ মই আকৌ নহ'লে নোৱাৰো নহয় আকৌ এইটো কঁকাল বিষত বনাই দিম আৰু বলক